নমস্কাৰ মই অৰ্চনা বৰ্মন নিউমাৰলজিষ্ট ফাষ্টু স্পেচিয়েলিষ্ট ৰেমেডি স্পেচিয়েলিষ্ট আজি কিছুমান টিপছ লৈ আহিছোঁ ষ্টেবিলিটিৰ ওপৰত আমাৰ লাইফত ৰিলেশ্যনশ্বিপ ক্ষেত্ৰত হওক বা আমাৰ ভাল পোৱাজনৰ পৰা আমি কেতিয়াও কমিটমেণ্ট নাপাওঁ বা ষ্টেবিলিটি আমাৰ ৰিলেশ্যনশ্বিপটো কেতিয়াও নাথাকে বা উথল পুথল আপছ এণ্ড ডাউনছ বহুতখিনি আমি পাই থাকোঁ যদি তেনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰি আছে তেতিয়াহ'লে এই দুটা উপায় কৰি চাওক বহুতখিনি ৰেহাই পাব প্ৰথম টিপছটো হ'ল হাতৰ এইখিনি জেগাত 83196403 মই এবাৰ ৰিপিট কৰিছোঁ 83196403 এই নম্বৰটো এইখিনি জেগাত থাম্বৰ তলত এইখিনি জেগাত লিখিব এনেকৈ ডেইলি লিখিব তেতিয়া কি হ'ব সাবকনচিয়াছ মাইণ্ডে এই নম্বৰছৰ ফ্ৰিকুৱেঞ্চিটো ল'ব নিজৰ পিনে এট্ৰেক্ট কৰিব লগতে ষ্টেবিলিটিত বহুতখিনি হেল্প কৰিব সেইটো ৰিলেশ্যনশ্বিপ ষ্টেবিলিটি হৈ যাওক বা জব ৰিলেটেড ষ্টেবিলিটি হৈ যাওক এই নম্বৰটো লিখিলে বহুতখিনি ভাল প্ৰভাৱ পোৱা যায় ছেকেণ্ড টিপছটো হ'ল সাউথ ৱেষ্ট ডাইৰেকশ্যনটোত চাব কিবা প্ৰব্লেম হৈ আছে নেকি যদি এতিয়া সাউথ ৱেষ্ট ডাইৰেকশ্যনটো হ'ল ষ্টেবিলিটি জ'ন বুলি কোৱা যায় এতিয়া প্ৰব্লেমটো কেনেকৈ আমি ছল্ভ কৰিম প্ৰথম কথা হ'ল সাউথ ৱেষ্ট ডাইৰেকশ্যনত এটা স্কুৱেৰ শ্বেপৰ কণ্টেইনাৰ এটা লৈ ল'ব আৰু তাতে য়েল্ল' কালাৰ পেইণ্ট কৰি দিব যদি পেইণ্ট কৰিব মন নাই এটা স্কুৱেৰ কণ্টেইনাৰ যোনটো কি য়েল্ল' কালাৰ হালধীয়া কালাৰ বুলি কোৱা যায় তেনেকুৱা এটা কণ্টেইনাৰ লৈ ল'ব এতিয়া সেই কণ্টেইনাৰটোৰ ভিতৰত কিছুমান শিলগুটি সৰু সৰু ইমানটি চাইজৰ শিলগুটি পাব তাত আপুনি য়েল্ল' কালাৰ পেইণ্ট কৰি দিব নহবা য়েল্ল' শিলগুটিয়ে পায় তাতে থ'ব আৰু সেই কণ্টেইনাৰটোৰ সাউথ ৱেষ্ট ডাইৰেকশ্যনত থৈ দিব আৰু যে এই নম্বৰটো যে মই যে কৈছিলোঁ সেই নম্বৰটো এখন বগা কাগজত ইমানটি চাইজৰ বগা কাগজত ৰঙা পেনেৰে লিখি তাৰে ওপৰত থৈ দিব লাহে লাহে দেখিব যোনটো ইনষ্টেবিলিটিৰ প্ৰব্লেম আছিলে সেইখিনি প্ৰব্লেম ছল্ভ হ'ব লগতে ষ্টেবিলাইজেশ্যন জীৱনত আহিব বা ষ্টেবিলিটি জীৱনত আহিব আৰু ভাল প্ৰভাৱ পাব ধন্যবাদ